লাংহিনৰ বগাদলত শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ আয়োজন। কাৰ্বি আংলং জিলাৰ লাংহিন সমষ্টিৰ অন্তৰ্গত থকা বগাদলত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ। কাইলৈৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে 4 দিনীয়া কাৰ্যসূচীৰে লাংহিনৰ বগাদলত অৱস্থিত থকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত পালন কৰা হ'ব শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ। ইতিমধ্যে গণেশ মন্দিৰৰ প্ৰাংগণত উৎসৱ আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ইপিনে শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ লগত সংগতি ৰাখি সমূহ ভক্তপ্ৰাণ ৰাইজৰ বাবে মণিপুৰৰ পৰা এটা জনপ্ৰিয় আনন্দ মেলাৰ দলকো অনা হৈছে। আনহাতে উৎসৱৰ 4 দিনীয়া কাৰ্যসূচীৰ বিভিন্ন ধৰণৰ খেল ধেমালি, নাচ গান আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াৰ উপৰি কোকৰাঝাৰকে ধৰি কেইবাখনো জিলাৰ ব্যৱসায়ী প্ৰতিষ্ঠানে বগাদলত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজা উৎসৱত অংশগ্ৰহণ কৰিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। উক্ত ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ 4 দিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ সনাতন ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত বসুমতাৰীয়ে। শ্ৰী শ্ৰী গণেশ পূজা মন্দিৰত আপোনালোকৰ 4 দিনীয়া কাৰ্যসূচী আয়োজন কৰিব লৈছে শ্ৰী শ্ৰী গণেশ পূজা। কি ক'ব, কেনেকুৱা আয়োজন আৰু কি কি কাৰ্যসূচী ৰাখিছে? হয়, আমি 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ বগাদল শ্ৰী শ্ৰী গণেশ পূজাখন আয়োজন কৰা হৈছে। গতিকে অহা 13 তাৰিখ মংগলবাৰ পৰা 16 তাৰিখ শুকুৰবাৰলৈকে আমাৰ কাৰ্যসূচী থাকিব। আৰু ইয়াৰে আমাৰ পূজাৰ সংগতি ৰাখি বিভিন্ন ধৰণৰ প্ৰগ্ৰামটো কাৰ্যসূচী হাতত লৈছোঁ। আমি বৰ্তমান আমাৰ যিটো নেকি পূজাৰ প্ৰিপাৰেশ্যন চলি আছে, প্ৰায় সম্পূৰ্ণ চলি আছে। বাকী এনে অহাকালি একদিন আছে, ইয়াৰ নেক্সট দিনা আমাৰ পূজা আৰম্ভণি হ'ব 13 তাৰিখৰ পৰা মংগলবাৰ। চ' আমাৰ এতিয়া গোটেই প্ৰিপাৰেশ্যনটো মানে সম্পূৰ্ণ হৈ উঠিলে। বৰ্তমান মানে কেইটামান মানে আৰু প্ৰায় 95%ৰ 5%হে আছে আৰু। দেখিবলৈ পোৱা গৈছে এবাৰ মেলাও অনা হৈছে, আনন্দ মেলা। হয়, পূজাৰ লগত সংগতি ৰাখি। ইয়াৰ পূজাৰ লগত সংগতি ৰাখি আমি আমাৰ সেইটো নৰ্থ ইষ্টৰ ফেমাছ মানে কিবা আনন্দ মেলা বুলি কয় মণিপুৰৰ, তেখেতসকলক আমি এই পূজাত আনিছোঁ। আৰু বহুত ডাঙৰ এই মেলা হয় সিহঁতৰ। গতিকে আমি এইবোৰ লৈ পেলাই আৰু ইয়াত লগতে বহুতো মানে খেল ধেমালি আৰু এই কিবা এই দোকান আৰু ফেমাছ এই আমাৰ ট্ৰেডিশ্যনেল দখনা গামচা এইবোৰ মানে বহুত দূৰৰ পৰা আহিব, যেনিবা কোকৰাঝাৰ, ওদালগুৰি। তেখেতসকলে বৰ্তমান আমাৰ কমিটিৰ লগত বুকিং কৰা হ'ল, যোগাযোগ কৰা হ'ল। আৰু বৰ্তমান সিহঁতেও মানে দোকান পোহৰ দিবৰ কাৰণে সম্পূৰ্ণ মানে হৈ গ'ল আৰু। অনুষ্ঠানত কিবা বিশিষ্ট ব্যক্তি বা বিশিষ্ট অতিথি কোনোবা তেনেকুৱা আহিবলগীয়া আছে? হয়, এনেধৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। ফাৰ্ষ্ট যিটো নেকি আমাৰ শ্ৰী শ্ৰী গণেশ পূজা হ'ব এই 13 তাৰিখ মংগলবাৰৰ পৰা, সেইদিনাখন আমাৰ এনেকুৱা কাৰ্যসূচী লৈছে, বিশেষ এজন ব্যক্তি দ্বাৰা পূজাটো দি পেলাই পূজাৰ কাৰ্যসূচীটো আমি সমাপন কৰিব বিচাৰিছোঁ, আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ পিছত আমি লাহে লাহে আমাৰ যিটো নেকি শ্ৰী শ্ৰী গণেশ পূজা ভক্ত ৰাইজলৈ আমি শৃংখলাবদ্ধভাৱে আমি
পূজাটো চলাই লৈ পূজা যাম। কৰিবলৈ মন্দিৰ মুকলি কৰি দিব। হয়, মুকলি কৰি দিব। সহস্ৰাধিক লোক ইয়াত গোট খায়। ইয়াতে বহুত মানে এনেকুৱা ভেৰাইটিজ মানে এই ভক্তসকলে আহে, যেনিবা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ, যেনিবা বড়ো, তাৰপিছত লালুং, কাৰ্বি, ডিমাচা আৰু বাঙালী, বিহাৰী, এই বিভিন্ন এই সম্প্ৰদায়ৰ কমিউনিটিসকলে ইয়াত শ্ৰী শ্ৰী গণেশ ভক্ত হৈ ইয়াত মানে উপস্থিত হ'বহি। লগতে কাৰ উদ্যোগত পতা আমাৰ বগদল গাঁৱৰ এইটো গণেশ মন্দিৰৰ কমিটি থাকে। পৰিচালনা সমিতি। হয়, পৰিচালনা কমিটি, এইটো মানে শ্ৰী শ্ৰী গণেশ মন্দিৰ পূজা কমিটি হয়। ইয়াৰ দ্বাৰাই আমাৰ সেই যিমানখিনি ৰাইজৰ সহযোগিতাৰে আমি এইটো শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিম। ৰাইজৰ সহায় এনেকুৱা পাইছে? ৰাইজৰ সহযোগিতাটো সম্পূৰ্ণ আছে আমাৰ লগতে। এটা উৎসৱ পাতিবলৈ হ'লেতো ৰাইজৰ সহযোগিতা লাগিব। সেয়েহে সকলো মানে আমাক এই সহযোগিতা কৰিব আৰু লগতে আমিও কামনা কৰিছোঁ। বৰ্তমান ৰাইজক কিবা অনুৰোধ কৰিব পূজালৈ? হয়, আমি শ্ৰী শ্ৰী এই গণেশ মন্দিৰৰ পূজা কমিটি হৈ পেলাই পোনপ্ৰথমে আমি কাৰ্বি আংলং আৰু আসাম ৰাইজৰ জনসাধাৰণলৈ আমাৰ কমিটিৰ তৰফৰ পৰা বিশেষ মানে এই কি বুলি কয় কৰিছোঁ, যাতে আমাৰ এইটো শ্ৰী শ্ৰী গণেশ পূজাত সাক্ষাৎ হৈ পেলাই আমাৰ গণেশ মন্দিৰত মানে যিটো নেকি উদযাপন চলিব, ইয়াত যাতে আমাক সহায় সহযোগিতা আগবাঢ়িব আৰু উপস্থিত থাকিব। সেয়ে আমি সমূহ কাৰ্বি আংলং আৰু অসমবাসী ৰাইজলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ।